ঐ মাজুলী ছোৱালী নাচিবলৈ আহোঁতে বাটতে বেয়া হ'ল মটৰ বাটতে বেয়া হ'ল ফেই মটৰ ফেই সেই মটৰ সেই মাজুলীলৈ আহোঁতে ফেৰিতহে আহিব লাগে তাকেতো ঐ বাটতে বেয়া হ'ল ফেৰীৰ মটৰ ঐ চিতলাম খাই পৰি খাল এইবাৰ বিহুতে ঐ তোকে শুনিনি ঐ কলা চোন পৰিব গাল মাজুলী ডেকাসকল অন্য নহয় ইয়ে ৰাম একে মূৰামূৰি সময়ত মাৰিডাল পাইছোঁ বিহুটো শেষ হৈছে মাৰিডাল পাইছোঁ তথাপি বেহাৰবাৰী চাই আছেনে ভাল পাই আছেনে আপোনালোকে কিমান ভাল পায় আপোনালোকৰ মাতত আমি গম পাম আও হৰি আও হৰি ঐ লাখুটি মূৰৰে পিতল ঐ আমাকো আছিলি এই এখন বেছি ওচৰলৈ আহিব নে দিবা পাৰিবি পাৰিবি এনে চেষ্টা কৰিম আৰু ঐ গাহাটো কৰি ল শীত বজা এই সুধিব খুজিছো তৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে পাব হিয়াৰ দাপোনত তৰালি দেখো তোমাৰ প্ৰহতি ছবি দেখো তোমাৰ প্ৰহতি ছবি কিয় তোমাৰ সঁহাৰি নাই ভূঞা ৰুই আছিলা এ নাচনী চাপৰি চাপৰি মহজোকে ধৰিলে এ নাচনী উঠিলা চিঞৰি কাষে চাপি গৈ এৰুৱাই দিলো মই দিলামি চিকিয়াই হাঁহি কেহকু কলি থুনুপা কঠুলি থুনুপাক নাই ধন নাচনী নাচিব সময় ৰিচিপ খা যদি খা নেখা যদি যা কি কৰো বাপেকে চা আও হৰি এ মজা মাজুলীলৈ যিমান আহোঁ হেঁপাহ নপলায় সঁচাকৈ ইমান আন্তৰিকতা ইমান মৰম মই এনেকৈ ক'লে হয়তো তোষামোদ কৰা হ'ব কিন্তু আপোনালোকে নিজে গম পাইছে আপোনালোকৰ শিল্পীৰ প্ৰতি এই প্ৰাগ নিউজৰ প্ৰতি আপোনালোকৰ কিমান মৰম এই নিয়ৰত এতিয়াও ইমান সময়লৈকে ৰৈ আছে মই সোমাই আহি ভাবিছোঁ বোলো জাক দিছেনে নিয়ৰ পৰিছে গোটেইখন বগা তথাপিও এই চেগতে শ্ৰদ্ধাৰ সমূহ ৰাইজক ভোগালী বিহুৰ ওলগ জনালোঁ ইংৰাজীৰ নতুন বৰ্ষৰো শুভেচ্ছা জনাইছোঁ মোৰ শ্ৰদ্ধাৰ যিসকল বয়োজ্যেষ্ঠ মোৰ পিতৃসম মোৰ ককা মোৰ দেউতা মোৰ বৰদেউতা যিসকল আছে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ বন্ধু বান্ধৱী সকলোকে মোৰ সমবয়সীয়া সকলোকে মৰম যাচিছোঁ কণ ভাইটি ভণ্টি যিসকল আছে তেখেতসকলকো মৰম যাচিছোঁ আগন্তুক দিনবোৰ আপোনালোকৰ ভালে যাওক তাকেই কামনা কৰিছোঁ সদায় বেহাৰবাৰী আউটপোষ্ট চাই থাকক সদায় প্ৰাগ নিউজ চাই থাকক আও হৰি ঐ পণ্ডিত এইফালে গ'লে এইফালে কি হ'ব খাবলৈ বহি বাঁধে এটা ৰিকা কিৰিং মোবাইল ফোন গাত চাবোন চাপৰিটোতো বজাব পাৰে সেইটো চাপৰি নহয় এইটো এক গাত চাবোন ঘঁহি বাঁধে এটা ৰিকা কিৰিং মোবাইল ফোন কোনে নকৰে ইমান ফোন
তাৰিকা উত্তৰটো মোক দিবিচোন ঢপলীয়াকৈ সুধিবা হেল্ল' কোন কোমলকৈ মাতেৰে ক'ব মৰমেৰে হাই হাই মইতো দুএষাৰ ক'লো আমাৰ পণ্ডিতেও দুএষাৰ কওক মই কি ক'ম মাথাটো দেখিছেনে নাই একে 97 ফুটবলটোৱে আৰু মস্ত সেই আগতে যে আমি পঢ়িছিলোঁ হু এম আই এম ইন দ্য পিষ্টল নট ইন দি গান সেই মাথাটোৱে আৰু হয়নে দুএষাৰকে কপাই আছে সেই ইমান ঠাণ্ডা এয়া মোবাইলৰ ৰেকৰ্ডিং হৈ আছে নেকি কৰক একো নাই মই প্ৰথমে আকৌ ভাল লাগি গৈছিল বোলো বহুত দিনৰ মূৰত একেলগে ইমানবোৰ জোনাকী পৰুৱা দেখিলোঁ কৰক একো নাই আজিকালি জামা নাই মোবাইলৰ চবতকৈ ডাঙৰ খাই হিৰোচিমা নাগাচাকিত যে দিছিল কিবা লিটল বয় ফেট বয় বুলি বোম দুটা গোটেই যে চেচকৈ দিছিল এতিয়া চবতকৈ ডাঙৰ বোমাটো আমি পকেটতে লৈ থাকোঁ এই মোবাইল কোন সময়ত ব্ৰাছ কৰে ঠিক নাই সাৱধান খালি আমিও সাৱধান আপোনালোকো সাৱধান আগবাঢ়া মইনা ইমান সোপা মানুহ আছে মই কি ক'ম চা মই ইমান সুন্দৰকৈ কৈছোঁ তই খালি এনেই ৰকৈ নকবি তই অকণমান সাহিত্য বা অকণমান উদাহৰণ অলংকাৰ এইবিলাক উপমা দি কবি ভাষণটো ভালকৈ কবি মানে সাহিত্যটো মানে সাহিত্যত লগাবি যেনে ধৰ তোৰ কেনেকুৱা ধৰ মানুহে যে এনেকৈ কয় যে মানুহৰ জীৱনটো চেণ্ডেলৰ ফিটা কেতিয়া ছিগে কোনো ঠিক নাই সেইবিলাক হৈছে উদাহৰণ উপমা সাহিত্য আপুনি লগতে সহযোগ কৰি যাব দে এটা ভাষণে হাত তালি আহি গ'ল চা মাৰিছে জানো মোৰ কাণত পৰা নাই দেখোন শ্ৰদ্ধা ইয়াৰ ওপৰত বিশ্ব মানে কি আছে চা ওপৰত কোনো নিৰ্দিষ্ট খালি মানে কথাটো হৈছে যে ইয়াত উপস্থিত সেইটোৱে কৈছে উপবিশ্ব মানে ইয়াত চব আছে আৰু শ্ৰদ্ধা ওপৰত বিশ্ব তলত বিশ্ব এফালে বিশ্ব সেফালে বিশ্ব আগফালে বিশ্ব পিছফাল ধুনীয়া মানে চবৰ কথা কৈছো আৰু মোৰ ভাষণ শুনি কঁপিছে শ্ৰদ্ধা মোৰ কণ বৰ্তা বৰমাসকল কি কৈছ তই এইবিলাক খং উঠিলে কিন্তু মই যাম গাঁও ভাত বাঢ়ি দিলে মই চেচ মই যাম গাঁও ভাল হৈছে শ্ৰদ্ধা কণ মোৰ বৰ্তা বৰমাসকল ইয়াত উপবিষ্ট মোৰ জ্যেষ্ঠ ভাইটি ভণ্টিসকল ভাল হৈছে মুখ খেলি মেলি হৈছে মাজত দিতা ক'লে ভাত বাঢ়ি দিলে মই চেচ আৰু তই যে এইখিনিলে এতিয়া উঠা আগত যে কোনোবা মানুহ এজনে মাতি নিলে কিবা যে প্লেট এখনত লৈ আঁতৰি গ'লি কি মোৰ বহুত খং উঠিছে কিয় অথনি এতিয়া ইয়াত যে কাৰিকৰটো আছে বনাইছে মোক কৈছে মাংস অকণ টেষ্ট কৰাচোন কেনেকুৱা হৈছে মই ইমান ভাল পাইছোঁ মোক চব হাঁহি নোহোৱা মাংস দিছে এতিয়াহে দেৱজিতাই কৈছে সেয়ানো চয়াবিনৰ ভাজিহে আছিলে তাকে আকৌ মাংস অকণ দিছে খাবলৈ আহিছে তাকেতো খাইছ একে ঘৰত টিফিনত লৈও যাবি ক'ত টিফিন আনিছে সেয়া দেখোন দাঁতৰ ফাঁকত মাংস লাগিয়ে আছে ভাষণটো দি লওঁ দে বিহুৰ ওপৰত ক ভোগালী বিহুৰ ওপৰত ক ভোগালী বিহু আগৰ নিচিনা মানুহ মৰম চেনেহ নাইকিয়া হ'ল চা কিয় আছেতো ইমান সময় না ভোগালী বিহু আগৰ নিচিনা মানুহে সমান সমান নকোৱা হ'ল চা কিয় আজি মই ৰাতিপুৱাই বিহু বুলি উঠিছোঁ গাটো ধুইছোঁ ওচৰৰ গৰুকেইটা নোৱাৰ বোৱাই কলঙলৈ লৈ গৈছোঁ তাৰপিছত এটাও মানুহ নাই হয় চা মই অকলে মই গৰু নোৱাৰ থৈ গুচি আহিছোঁ সেইটো ভুলতে গৰুকেইটা এনে লাজ দুটামান দিয়া নাইনে খুজিছেও লাঠু মাৰিছে তই তেতিয়াও ভাবা নাই
ভোগালী বিহুত বোলে কোনোবাই গৰু নোৱাই ধুৱায় ভোগালী বিহুটো নকৈছে বহাগৰ বিহুৰে বিহু এসোপা যে মই খেলি মেলি লাগি যায় মূৰ্খ মানে ভোগালী বিহুটো হৈছে যিদিনা আগদিনা সেইটো উৰুকা বুলি কয় উৰুকাটোত সকলোৱে মানে তই গম পাবি যেতিয়া ধানবোৰ পকিব খেতিয়কে যেতিয়া ধান চপাব সেয়া ভোগালী বিহু সেই তেতিয়া চবে ভোগ কৰে মাছ মাংস চব ভোগ কৰিব তাৰ পিছদিনা হৈছে সেইটো উৰুকাটো পিছদিনা হৈছে মাঘৰ বিহু বা ফাৰ্মাচী বিহু মাঘৰ বিহু বা ভোলাগী বিহু ভোগালী বিহু বা ফাৰ্মাচী বিহু বুলিও কয় ফাৰ্মাচী বিহুটো কি চা ফাৰ্মাচী বিহুটো মানে হৈছে আগদিনা মাছে মাংস ডকুচি খোৱাৰ পিছত পিছদিনা চবৰে গেছ চেছ এচিডিটি নহ'ব জানো মানুহ ঘৰত কম থাকে ফাৰ্মাচীত বেছিকৈ লাইন পাতি থাকে আৰু ফাৰ্মাচীতে মূল আমাৰ মাঘৰ বিহুৰ দিনা চবেই তিল পিঠা আৰু ঘিলা পিঠা খায় ফাৰ্মাচী খায় সেই এষা আকৌ কি কথা পিঠা ঠিকে কৈছোঁ ফাৰ্মাচীত মানে তোৰ হেৰি পেন 40 তাৰপিছত ওমেজ পেণ্টাচিঅ' সেইবিলাক দীঘলীয়া টেবলেটবিলাক সেইবিলাক হৈছে তিল পিঠা তাৰপিছত আগদিনা খানা খাই পিছদিনা যদি লুজ মোচন হয় লেট্ৰিন চেট্ৰিন তেতিয়া আকৌ সেই ঘিলা পিঠা দিয়ে লেম'ফেন সেইকাৰণে ফাৰ্মাচী বিহু বাটতে মোকো লেম'ফেন এটা খুৱাই লৈ যাব ঘিলা পিঠা বুলি খাম চা অঁ হ'ব আৰু বেছিকৈ যদি তোৰ বিহুটো বেছিকৈ পালিবলৈ মন যায় আগদিনা শেৱালি ঘৰটো বনাম যে পিছদিনাখন তই তাতে সোমাই দিবি পিছফালৰ পৰা 3 পাক ঘূৰি পেলাই মই জ্বলাই দিম পিছৰ পৰা মই বিহু খাব নালাগে আৰু নালাগে তই অকণ ধুনীয়াকৈ গান এটা গাই শুনা মই বজাওঁ ঠাণ্ডা লাগিছে গাওঁনে বেয়া পাবনে কি ঠাণ্ডা লাগিছে চেনি মাই চাহৰ কাৰণে পইচা আজি চাহ খাবলৈ আহিছো বেচিবলৈ নাহিছো চবে একেবাৰে চাহ খাব হা মালিকক সোধক আপোনালোকলৈ চিন্তা লাগিয়ে নানো ইমান মানুহৰ ভিৰ মোৰ মানুহজনী ইফালে হ'ল একে ওখ পাখ ফিজিকেল ভিৰ ইমান ভিৰত মোৰ হাতত ধৰি আহিব কাৰ হাতত ধৰি কাৰ ঘৰ পাবগৈ কোনে চাব কমলৰ ভৈনীয়েকেতো মোক খাইছে আৰু সেইজনী কোনে গাঁঠি মাৰি থৈছে নাজানিছে একে জেগাতে জন্ম হৈছে একে জেগাতে আছে আজিলৈকে ডাঙৰ নহয় তোমাৰ মৰমতে অহা যোৱা কৰোঁতে